এই সময়ত দিবলৈ ওলাইছোঁ ডিজিটেল নিউজ অসমৰ এক বিশেষ প্ৰতিবেদন। চলিমপুৰ NGOৰ প্ৰশংসনীয় পদক্ষেপ। যাদৱপুৰৰ পৰা চলিমপুৰ হৈ শ্যামলাতন্ত্ৰ সংযোগী একমাত্ৰ পথ বিকল হৈ পৰাত NGOৰ সদস্যই স্থানীয় ৰাইজৰ সহযোগত এইখন ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ কৰে। এই ৰাস্তাৰ কাম শেষ হোৱাৰ পাছত NGOৰ সদস্যসকলে আৰু এখন ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে। এই ৰাস্তাৰ বিষয়ে স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদ আৰু স্থানীয় সভানেত্ৰী মাজেদা খাতুনৰ লগতে জনপ্ৰতিনিধিক অৱগত কৰিছিল যদিও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে NGOৰ সদস্যসকলে। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়? এই ৰাস্তাটো যাদৱপুৰ ঠাকুৰ বজাৰৰ পৰা চলিমপুৰ হৈ তেমৰাকলৈকে গুচি গৈছে আৰু তাৰে পৰা বৰপেটালৈ যোৱা মেইন ৰাস্তা। এই ৰাস্তাটো বানপানী হোৱাৰ পিছৰে পৰা ৰাস্তাটো বহুত নষ্ট হৈ গৈছে, কিন্তু আমাৰ জনপ্ৰতিনিধি যিমান আছে মন্ত্ৰী মিনিষ্টাৰ হওক বা আমাৰ MLA স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদ আৰু কিছুমান আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট বা মেম্বৰে আহনক বহুত জনাইছোঁ আমি, কিন্তু একো কাম হোৱা নাই। যাৰ কাৰণে আমি আমাৰ চলিমপুৰ জনকল্যাণ NGOৰ তৰফৰ পৰা স্থানীয় ব্যক্তিৰ সহযোগত এই ৰাস্তাটো আমি আজি মেৰামতি কৰিবলৈ ওলাইছোঁ। আপোনালোকে NGOৰ মাজেদি কেইখন ৰাস্তা মেৰামতি কৰিবলৈ সিদ্ধান্ত লৈছে? এইটো ৰাস্তাৰে সৈতে আৰু এখন ৰাস্তা ভাবিছোঁ, এইটো আমাৰ প্ৰথম কাম। এই ক্ষেত্ৰত স্থানীয় যিজন প্ৰতিনিধি আছে তেখেতক জনাইছিল নেকি? তেখেতক জনোৱা হৈছে যদিও তেওঁ কোনো বিশেষ ব্যৱস্থা লোৱা নাই। মন দিয়াৰ পৰা উছমান গনি ডিজিটেল নিউজ অসম।